মুখ জিয়াই তুলিলা মুখ জিয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকা हेलो फ्रेंड्स वेलकम टू माय चैनल आज এটা নতুন ভিডিও লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিছো আশা কৰো ভিডিওটো সকলোৱে ভালে পাব আজি যেহেতু সানডে হয় আৰু আমাৰ আজি কলেজো বন্ধ আৰু আপোনালোকে জানেই এতিয়া পিকনিকৰ বতৰ চলি আছে সো আমি ভাবিছো আজি পিকনিক যাম কৈ দিয়া ক'ত যাম ডিব্ৰুগড়তে এখন ধুনীয়া জেগা আছে হৰেঘাট বুলি কয় তাতে আমি গৈ আছো আজি এতিয়া ওলামি আৰু অলমোস্ট এতিয়া 10টা বাজিলে 10:15 মানত ওলাই যাম 10টা বাজিলে ন আৰু আমি আজি ব্লগটো আমাৰ পিকনিকৰ ওপৰতে হ'ব কি আপোনালোকে আমাৰ ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু কেনেকৈ লাগিছে জনাবলৈ নাপাহৰিব আৰু আমি যিমানখিনি পাৰো আজি দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰো ফূৰ্তি কৰোঁ কি কৰোঁ কি নকৰোঁ সকলোখিনি আমি দেখাবলৈ চেষ্টা কৰিম আমি আজি কোন কোন যাম কৈ দিয়া আমি আজি 5জনী যাম কোন যাম আপোনাৰ পিছত দেখাই দিম সেইটো সাৰপ্ৰাইজ মানে আপোনালোকে দেখিছে গম পাইছে কোন যাম তথাপিতো আৰু মানে দেখাম পিছত যদি আপোনালোকে আমাৰ ভিডিওটো চাই ভাল পায় তেন্তে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিওটো শেষলৈকে চাব আৰু কেনেকুৱা হৈছে জনাব লগ পাই আছো একদম হৰেঘাট আজি খুব এক্সাইটেড ন আজি একদম दो पल की क्यों है जिंदगी পাই গলো হে পিকনিকৰ জেগা বজাৰ একদম বজাৰ এইবোৰ চব দেখিছে না বজাৰ কেনেকুৱা উঠাইছো আজি চব বনাই মেলি আনিছো আমি ভিডিওটো মন মাৰি আজি ফিলিংছটো কেনেকুৱা কৈ দিয়া পুৰা বঢ়িয়া মজা জেগা দেখো চাও কিমান ধুনীয়া এইটো বেক ভিউটো দেখাই দিয়া ৰবা জেগা দেখো আমি প্ৰথমে ঐ আৰু মানুহ আছে চোৱা হেফালে দাদা ভাৰী হে আছে ন পিকনিক খোৱা মানুহ ধুনীয়া আমাৰ ছাতি এটা নাই কিন্তু আমাৰ ছাতি এটা কমি থাকিলে আমি বেড কভাৰকে লৈ আহিছো আমি সাডেনলি আহি গলো নাই আমাৰ এনেকুৱা প্লেন নাছিলে মানে কালি প্লেন বনাইছো আজি আহিছো প্লেনটো কেনেকে হ'ল কোৱা প্লেনটো আমি য'ত ভাবি আছিলো কিন্তু ওলালোগে লাষ্টত হৰেঘাট আৰু যিহেতু আমাৰ ওচৰ হয় হোষ্টেলৰ পৰা সেইটো কাৰণে মানে আমি আৰু আমাৰ মানে আৰু আমাৰ বেলেগ কোনো নাই ন লগত আহিব পৰাকৈ আমি 5জনীহে সেইকাৰণে বেগ দাঙি দাঙি ভাগৰি গৈছোগে আগলি বতাহে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰেনো টিপচি নিচুকনি জুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগামতে আউজিলে হিৰত ভাগেনে চিকুনে সোণটো পনি তোমাৰ মায়াময় উশাহৰ ৰুমেয়ানে যাযাবৰী মোৰেনো হেঁপাহ উতলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা জীয়াই তুলিলা মুখ জীয়াই তুলিলা মুখ জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ চলি চলি চলি
দেখাই দিয়া কি খাইছো মুড়ি লাডু এফালে কেকৰ পেকেট এইবোৰ ব্ৰেড বাটাৰ আৰু ডিম খালাই খালো আৰু ইয়াৰ পিছত আকৌ খোৱা পৰ্ব আছেই নহয় এইবোৰ কমলা চমলা ঢেৰ লৈ আহিছো কি খাবা ন আৰু মই ব্ৰেড খাম এতিয়া ব্ৰেড আৰু চাহ খোৱা যদি আছে দেই মই চাহটো নাখাওঁ স্পাইচি খাম कुछ चना वगैरह निकालो ना कोई ना बनाए ओ है ना वो बनाओ ये निकलो ओए हां আমি নদীৰ ওচৰলৈ যাও মোক অথনিতে কাম কৰাই থাকিলা একো নহয় তুমি কাম কৰিলা কাৰণেহে আমি শান্তিকে থাকিব পাৰিলো ন ইমান ৰ'দে হৈছে ন আৰু মোৰ গোটেই টেণ্টটো মোকে বনোৱালে ইহঁতি আৰু ইহঁতি ফটো মাৰিলে মোক নামাৰিলে একো নহয় তাই এতিয়া ফটো মাৰিব এতিয়া ফটো মাৰিম মই ব'লা আমি নদীৰ ওচৰত যাওঁ ব'লা পৰি যাম বালিত तो खाने में क्या है চিকেন वाओ চিকেন হেকে হৈ গ'ল ভিডিঅ' কৰা নহ'ল হয় নাই ফ্ৰাই চিকেন হেকে হৈ গ'ল बाकी पिकनिक के मेंबर्स कहाँ गए अर्चना दी कहाँ है বাহিৰে ফুৰিব গৈছে অৰ্চনা ফুৰিব গৈছে ये है अर्चना दी देखिए কিমান वाह रोटी का इतना पैकिंग हां वही तो মিক্স ভেজ ক'ত अरे मिक्स वेज तो उलवा तो है ये है यमी मिक्स वेज जो कि मयूरी दी ने बनाया और चिकन बनाया किसने मन मयूरी दीदी ने रोटी बनाया किसने अंगना दीदी ने संगीता और अर्चना মনমৰি আজি কেনেকুৱা লাগিলে মজা লাগিলে अर्चना तो एकदम पूरा एंजॉय टायर्ड फुल ऑन संगीता कैसा लग रहा है बहुत मजा आया बहुत मजा और हमारा मेन जनी कैमरामैन भागৰ লাগিছে বহুত कैमरा फोकस कुछ कैमरा मैन नहीं है कैमरा फोकस कैमरा फोकस कैमरा वुमेन ये है ओ আজি সঁচাকে মজা লাগিলে হয় না কোৱা ভাগৰ লাগিছে কিন্তু বহুত আকৌ কেতিয়া আহিব পাম নাজানো আকৌ লগে নাপাম চাগে আজি বহুত এনজয় কৰিলো বহুত বেছি এনজয় কৰিলো দিনৰ মূৰত সঁচাকে ইমান দিনৰ পৰা আজি এনজয় কৰিছো ন ইনে আমাৰ মজা আয়া ইনেতো আমাৰ বাৰ্থডে পাৰ্টি হৈ থাকে কিন্তু এনেকুৱা পিকনিক হোৱা নাই আজিলৈকে তো বহুত মজা কৰিলো আজি বহুত মানে ভাল লাগিলে শেষত মানে আমি ধুনীয়াকে এনজয় কৰিছো যেহেতু আৰু 2020 টো সবে হেৰি বুলি বেয়া বুলি কৈছে কিন্তু আমি মানে এনেকে লাষ্টৰ টাইমটো অলপ এনজয় কৰিলো আৰু এনেকে যাতে 21 টো যাতে ভাল হয় আৰু আমাৰ কাৰণে না আৰু 21 টো যাতে আমাৰ লগতে সকলোৰে কাৰণে যাতে ভাল হয় আৰু আমাৰ 21 হেতুৱে মানে কামনা কৰিছো আৰু কি কম ন আৰু আজি আমাৰ ব্লগটো আমি ইমানতে সামৰি মাৰো নে কি কোৱা হৈ গ'ল আমাৰ পিকনিকো এতিয়া হৈ গ'ল খোৱা আৰু और आप सबको हमारी तरफ से हैप्पी न्यू ईयर इन एडवांस हैप्पी न्यू ईयर आप सबका ये नया साल काफी अच्छा हो हाँ 2020 तो बहुत खराब गया अभी सबका मतलब 21 अच्छा जाए है ना हाँ वही और আজি এনেকৈ ব্লগটো সামৰি মাৰো তেন্তে আৰু আকলে নতুন ব্লগ লৈ আপোনালোকে আমাক দেখা পাব 31তে দেখা পাব চাগে ন পাব পাৰে পাব পাৰে 31তে হয়তো দেখা পাব পাৰে চিওৰ নহয় ঠিকে কৈছে ओके আৰু ঠিক আছে আজিৰ ব্লগটো ইমানে সামৰণি মাৰো বাই বাই আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে তেন শ্বেয়াৰ কৰিব নেপাহৰিব লাইক কৰিব কমেন্ট কৰিব আৰু জনাব কেনেকুৱা হৈছে शेयर भी करना हाँ ओके बाय बाय বাই